হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বেয়া খবৰ। বৰষুণৰ বতল চাই ইমান লেতেৰা হৈ আছে আৰু ৰাস্তাৰ ফালে ওলাই আহিছোঁ আৰু এইফালে আমাৰ দেখো এই নামঘৰটোৱে এইফালে আমাৰ ঘৰৰ ওচৰতে ভিডিঅ' এটা পঠাইছিলোঁৱে আৰু আমাৰ চেনেলটো কিবা হৈ গ'ল, আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ভিডিঅ' এটা তাৰমানে বেয়াকৈ কমেণ্ট অহাৰ বাবে ভিডিঅ'টোৱে ডিলিট কৰি দিছিলোঁ। এতিয়া ভিডিঅ' ইমপ্ৰেশ্যনে নোযোৱা হ'ল। এতিয়া কি কৰিলে ভাল হয়? ৰাস্তাটোৰে গৈ মাতিছে। মই বহি আছোঁ আৰু সিহঁতে আছে ইয়া আমাৰ ভাঙা ঘৰৰ ভিতৰত বহি আছোঁ। কি কৰিম আৰু? বতৰটো বৰ খেচৰা বৰষুণ একেবাৰে জোৰেও নপৰে, লাহেও নপৰে, ৰ'দও নিদিয়ে, একো নহয়, এনেকাই আছে। বৰষুণৰ বতৰ একদম লেতেৰা। আজি বৰষুণৰ বতৰ, ক'তো যোৱা নাই, ঘৰতে আছোঁ। আজি ঘৰতে আমি এনে আৰু কি কৰিম আৰু আমাৰ ওচৰতে খেলা আছে আৰু ফুটবল খেলা আৰু তাতে যদি যাওঁ অকণমান দেখুৱাই দিম। যদি যাওঁ দেখাই দিম, যদি নাযাওঁ আৰু ক'লোঁ আৰু কথাটো। আৰু মই নগ'লেও যদি ভাইটি যায় অলপমান দেখুৱাই মই যাম, এনেই অকণমান চাই আহিম। ঠিক আছে, তাত দেখুৱাই পাব। আৰু আমাৰ চেনেলটো কি হৈছিল যে ভিউজ নাযায় হৈছে, ইমপ্ৰেশ্যন নাযায় হৈছে, কি মানে কি বা হ'ল? তাৰমানে এটা ভিডিঅ' ডিলিট কৰি দিছিলোঁ। ভিডিঅ'টোত তাৰমানে দুটামান বেয়া কমেণ্ট আহিছিলে যে কি ভিডিঅ' বনোৱা, এনেকুৱা আৰু আমাৰ দৰে ভিডিঅ' বনাব নোৱাৰোঁ নেকি? মানে ভাল লগা নাই আৰু ভিডিঅ'টো, সেইকাৰণে ডিলিট কৰি দিছিলোঁ। এতিয়া মানে ভিডিঅ' দিলেও আমাৰ চেনেলটো ভিডিঅ'বিলাক ইমপ্ৰেশ্যনে নোযোৱা হৈছে, ভিউজ নাই, 0 ভিউজ। এতিয়া কি কৰিলে ভাল হয়? একো উপায়ে পোৱা নাই। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই ইমানখিনি মানে 1K কৰিছিলোঁ আৰু আমাৰ 1K ছাবস্ক্ৰাইব হৈছে, তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক। আৰু বহুত ভালো লাগিছে আমাৰ, ইমান কমতে 1000 কৰিব পাৰিছোঁ। গাইজ, আৰু এইকেইদিনতে এটা এপ্লাই আহিছে, পুলিচৰ এপ্লাইটো কৰি চাওঁ কি হয়। ফাৰ্ষ্ট এপ্লাই কৰিম, ভয়ো লাগি আছে। ভালে হৈ যেন প্ৰথম এপ্লাই। কি হয় ভগৱানৰ কৃপাত আশীৰ্বাদ কৰিলে হ'ল। সকলোৱে আৰু সেয়ে আৰু চাকৰিৰে আমাৰ দৰে মানুহে চাকৰি পোৱাটোৱে আশা যেন পাইছোঁ। ইমান কষ্ট কৰোঁ আৰু ইমানখিনি কষ্ট কৰিলেহে ফল পায়। হ'ব আৰু লাহে লাহে বহুত কষ্ট কৰি আছোঁ, মোৰ আশা পাৰিম। গাইজ, বতৰটো বহুত বেলেগ আৰু বৰষুণ পৰি আছে এতিয়া আৰু টেঙাৰ বতৰ, গতিকে এতিয়া আমি টেঙা খাম। গছৰ পৰা টেঙা লৈ আহিম, ৰবাব টেঙা। ঠিক আছে, টেঙা পাৰিম। টেঙাৰ গছ এইডাল টেঙাৰ গছ, এইফালে হোৱাই নাই এইকেইটা। এই আৰু ৰবাব টেঙা আৰু এইকেইটা ওচৰতে। ভাল টেঙা সৰিলে আমাৰ, এতিয়া খাম আমি কুটি কুটি। টেঙাৰ তলত আমি কাই ভাল পায় টেঙা, ৰবাব টেঙা খাই? খাবি না? ভাল পোৱা? ভোট জ্বলা নাই নহয়, শেষে হৈছে। অকল পাত এটা পাৰি লৈ কেনে সেই কৰিম আৰু খাম। এতিয়া যাওঁ, খোৱাহে কথা।
এইটোতে কিবা মনত পৰছে নে গাইছ সৰুতে বিৰাট উমলিছিল এনেকৈ দি মাতৰ ওচৰত দেখো কাটলি হ'ল দা নাই দা আজি বৰষুণ বতৰ টেঙাৰ লগতে দুপৰ হৈছে নে টেঙা কটা হৈ গ'ল এতিয়া পানী গুটিম মই গুটিম না তুমি গুটবি না মই বেটিম আমি গোটাৰো আলোচনা কৰোঁ খাই গুটবো খাই নুগুটবো মই গুটো দে কত কৰি হ'ব দে দেখো কইনাটো কোনফালে আছে চাম তাৰ মনোবাদ দৰা কোনফালে আছে চাম কইনা বোৱাৰী এইফালে আছে ইফালে বোৱাৰী এটা চাবা দিছোঁ ৰ গাইছ এটা কথা মনত পৰিছে মানে কইনাটো চাম আগতে সৰুতে আমি চাইছিলোঁ সৰুতে যে চাইছিলোঁ এনেকৈ মোৰ কইনাটো চাম পশ্চিমে আছে পশ্চিমে ভাই বোৱাৰী পশ্চিমে আছে মোৰ ইনষ্টাত চাবা মিষ্টাৰ এছ কলিতা মোৰ ইনষ্টাগ্ৰামত মিষ্টাৰ এছ কলিতা লিংকটো দিলেই হ'ল হৈছে না গাইছ মোৰ বহনটো ভাল লাগছে না কিন্তু মোৰ বহন চা কি ধুনীয়াকৈ বহি লৈছোঁ টেঙা খাবা এনেকৈ মজা বেলেগ আমি এনেকৈ টেঙা খাওঁ এনেকৈ মজা লাগে আপুনিও খাই চাব য'তে ত'তে বহি টেঙা খাই বেলেগ কলপাতৰ এইয়া ওচৰতে খাই দিছোন এয়া হ'লে নিমখ হ'ব নেকি হ'ব এইবাৰ সানি মানে এইবাৰ খাইহে কথা জ্বালাকে যাচ্ছা দুটামান দিছোঁ কোনে কোনে এইটো টেঙা খাই ভাল পায় ভোট জ্বালা এটা আৰু কি ফিংৰা জ্বালা কেইটা তিনিটা আৰু এটা কেইটা আছে এতে দুটা আছে প্ৰথমতে খাই দেখাওঁ দে মোৰ পানী ওলাই আছে মিঠা বহুত মিঠা আৰু মিঠা হ'ব বহুত দিন হ'লে So guys, আৰম্ভ কৰোঁ এনেকৈ লওঁ এনেকৈ খাব লাগে নিমখ চিটি লোৱা
kok tuh di saya. Katanya kawinnya kak? Biura. ভাত খাওয়া দিছো। এবার খান খাই না ভাতটো দৰে খাব পাৰি। দুইজনে খাই আছিলো খাৰ পিছত আৰু দুইজন বাঢ়িলে ইয়া তাহাকো লাগে বোলে ইয়া তাহাঁতৰ খাদ্য দেখা আমাৰ দিনে ফালে এই টেঙা খাই উঠাৰ পিছত মুনুৰ বেলা খাৱা হ'ল এবাৰ মোৰে একলাই ৰাজ্য এবাৰ ময়ে খাব লাগিব এইখিনি অলপমান আছে আৰু নাই আৰু A few moments later মোৰ খাৱা সমান একলাই মুৰ্গী স্টাইল হওয়া স্টাইল চা বেলেগ কেনে লাগছে ভাই দেখিয়ে খাবার স্টাইল ধুনিয়া কি হে তার ওইফালে ছাগলি কিটা খাই লৈ উঠিলো এইবাৰ খেলা চাব যাম এই খেলাত যাব মুনুবাই ঘৰত তাক মই অকলে যাম খেলা চাব জাষ্ট অলপমান চাম আৰু ঘৰত গুচি আহিম তাৰপিছত ভিডিঅ'টো তাতে সামৰণি এতিয়া বাই বাই চ' গাইছ এতিয়া যাব ওলাইছোঁ আৰু মুনুবা নাহিলে মুনুবাৰ ঘৰতে কিবা এটা কামত ব্যস্ত আছে আৰু সেইবাবে মই আৰু ৰাস্তাঘৰ মানে ইমান বেয়া হৈছে এইখিনি তো সিমান ভাল নাছিলে ৰাতিপুৱাৰ পৰা এতিয়া ৰ'দ দিলে আৰু বল খেলা ভিডিঅ'টো গোটেই নেদেখাওঁ জাষ্ট तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे itu jadi sobat bara ikan babi itu sobat lambo mari dibawa